গৈ আছোঁ আৰু অলপ আছে বাটটো মেৰিনা বীচ পামগৈ আৰু গৰমত তত পোৱা নাই ভাল গামোচা এখন লৈ আহিছিলোঁ বুলিয়ে কেনেকুৱা পাইছা গৰম বহুত নোৱাৰি ন নোৱাৰি মানে গৰমত নোৱাৰিছোঁ আৰু এ চি কেব এখন ল'বই লাগিব যি দেখিছোঁ লৈ আছোঁ অলপ পিছত দেখাম বাৰু মেৰিনা বীচ কৈ পাম গামোচা নহ'লে ৰক্ষা নাই সেইকাৰণে সদায় লগত থ'বই লাগে অসমীয়া বস্তু অসমীয়াৰ লগত থ'ব লাগে গৈ আছোঁ ছিগনেলটো পালোহি তাৰপিছত আমি ৰাইট টাৰ্ণ এটা ল'ম এখন অলপ বম্বেৰ চিলিংখনৰ মডেল নিচিনা লাগে কিন্তু এখন এনেই আৰু ট্ৰেইনৰ হয় বিচ যায় বিচ মেৰিনা বিচ হা হাউ মাছ Marina Beach মেৰিনা বিচ মানে হাউ মাছ Gandhi Beach pun mana Anna Gandhi Beach pun Anna Beach pun Marina Beach main Marina Beach Marina Beach 3 place Gandhi Beach and Anna Beach I will go in front of that Vivekananda that beach okay got it how much will take 250 hey 150 take one 20 kilometers take 150 no meter 20 government meter 220 200 please 230 meter 200 20 rupees extra government charges 230 I have 20 rupees extra okay গৈ আছোঁ অলপ নিজে অলপ টিপ মাৰিম বুলি ভাবিছিলোঁ অলপ ৰ'দবিলাক চাই কিন্তু আৰু উপায় নাই যিটো ৰ'দ দিছে অটো এখন পালোঁ ঘপকৈ লৈ লৈছোঁ আৰু গৈ আছোঁ মেৰিনা বীচ দেখাই আছোঁ Marina Beach আৰু ইয়াৰ পৰা 7 কিলোমিটাৰমান আছে মই গম পাইছোঁ বিৰাট গৰমত অসমত কেনেকুৱা বতৰ বৰষুণ দি আছে চাগে গম পাইছোঁ ইয়াতো ধুনীয়া কাট মাৰে অলপ চিনাকি লাগিছে নৰ্থ ইষ্ট কিটচেনখন এইফালে আছে নেকি য'ত লাষ্ট টাইম মই খাইছিলোঁ অলপ আপোনালোকক লৈ গৈ আছোঁ মেৰিনা বিচলৈ 7th of May যিহেতু আমাৰ কাইলৈ ফ্লাইট আছে মৰ্ণিং 5টা বজাত চেন্নাই টু ডিব্ৰুগড় তো ডিব্ৰুগড় এয়াৰপৰ্ট আমি 2:30 মানত পামগৈ তো দিল্লী হৈ যাম আজি সেইকাৰণে অলপ টাইমটো পাইছোঁ কাম চাম কৰাৰ পিছত আজি ফ্ৰী অলপ গ'লো মেৰিনা বিচৰ ৰাউণ্ড এটা মাৰি আজি অলপ ফুৰিম এইখিনি কস্তুৰী ভাই নগৰ 3rd ক্ৰছ ষ্ট্ৰীট যিটো লিখা আছে উপায় নাই অলপ কামবিলাক উলিয়ালে ভাল যিহেতু জিমটো যোৱা নাই হোৱা গানটো এনেকৈ উলিয়ালে বেয়া নহয় নে কি কোৱা বৰ্তমান আমি চেন্নাই মেৰিনা বিচৰ ওচৰত ইয়াত এইটো চুইমিং পুল আৰু লৈ গৈছোঁ আপোনাক মেৰিনা বিচৰ ফালে ঠিক আছে বলক এইখিনি মাৰ্কেটখিনি পালোহি আৰু MGR চেণ্টিনেৰী পাৰ্ক চুইমিং পুলটো পাৰ হৈ আহিলোঁ আৰু অলপ আছে মাৰ্কেটখন পালোহি আৰু মেইন মাৰ্কেট মেৰিনা বিচৰ তামাম ৰ'দ
মাছৰ গোন্ধ আহি গ'ল। অলপ আছে টুৰিষ্ট বাছবিলাক আছে দেখিছা ইয়াতে নক কৰে মানে মাৰ্কেটখন এইখন মৰ্ণিং ফ্লাইট আছে ৰাস্তাৰ পৰা 2:30 ডিব্ৰুগড় দেন ডাইৰেক্ট টু নাহাৰকাটি ঠিক আছে সব ভ্যারাইটির মাছ আছে